পকিলে খাম মায়ে গাইজ কি খবৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক বাৰিষাৰ আগমন এতিয়া পানীয়ে পথাৰত উপচি পৰিছে এবাৰ খেতি নহ'ব বুলিয়ে ভাবিছিলোঁ কাৰণ খৰাং হৈ আছিলে বৰষুণ হোৱা নাছিলে অৱশেষত বৰষুণ যাক আহিল এতিয়া খেতিয়কৰ মুখত হাঁহি বিৰিঙিছে আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ৰাইজে আৰম্ভ কৰিলে হাল বাবলৈ মই আপোনালোকক দেখুৱাইছোঁ বাৰু যিমানখিনি পাৰোঁ যিসকল চাহ খেতিয়ক তেওঁলোকৰ কাৰণেও খুবেই ভাল হৈছে এতিয়া গছৰ গুৰিবোৰত পানী পাইছে আৰু লগতে পাতবোৰ লহপহকৈ বাঢ়ি আহিছে আৰু নতুনকৈ গজালি ওলাইছে পকিলে খাম মায়ে মাতিলে ঘৰলৈ যাম পিছত মই ঘৰলৈ যাম বুলি ভাবিছে নেকি মই ঘৰতে আছোঁ এইবাৰ আম নিচেই কম যোৱা বাৰতকৈ কাৰণ বান্দৰে হৰুৱাই পেলাই আম বুলিয়ে নহয় যিকোনো ফল মূল বান্দৰৰ কাৰণে নোহোৱাই হৈছে আৰু এইকেইটা ৰাতিপুৱা হৰা মই বুটলি আনি থৈছিলোঁ কিন্তু ইমান ভাল নহয় পোক আছেনে কি সেইটোহে গম নাপাওঁ কাটি চালেহে গম পাম আৰু এতিয়া মই কাটি চাওঁ আমটো কাটি লওঁ কাটি ল'লেহে গম পাম পোক আছেনে নাই অৱশেষত পোকে ওলালে কিন্তু উপায় নাই আৰু বেয়াখিনি পেলাই ভালখিনি খাব লাগিব ঘৰৰ আম যিহেতু আৰু ঘৰৰ আমবোৰ খাবলৈও ভাল লাগে কিনাতকৈ আৰু এটা কাটিছোঁ এইটো বেয়াই ওলাইছে আপোনালোকে ধৰিব পাৰিছে কিন্তু তাৰে মাজৰ ভাল ওলাব অকণমান তাৰে খাব লাগিব আৰু উপায় নাই এনেকৈ খাব লাগিব নহ'লে একো নাপাম বান্দৰৰ কাৰণে বান্দৰে পকাবোৰ আধা খাই আধা পেলাই দিয়ে বা কেঁচাতেও হৰুৱাই দিয়ে মানে ফল মূল বুলিয়ে নহয় আৰু শাক পাচলি একোৱে নাথাকে বাৰীখনত সকলোবোৰ বান্দৰে আধা খাই আধা পেলাই তেনেকুৱাখন কৰে আৰু ভিতৰতো সোমাই ভিতৰৰ বস্তুবোৰো খাই পেলাই তেনেকৈ নষ্ট কৰি থয় বা সিঁচি থৈ গুচি যায় সম্পূৰ্ণ যদি খাই থৈ যায় তেতিয়াও বেয়া নালাগে কিন্তু সিহঁতে বেছি নষ্ট কৰে যিহেতু আমিও খোৱা নহয় সিহঁতেও খোৱা নহয় তেনেকৈ হ'লে বেয়া লাগে আৰু নষ্ট কৰি যদি গোটেইবোৰ সিঁচি মেলি থৈ যায় এতিয়া বাৰীখনত শাক পাচলি বুলিবলৈ নায়েই তেনেকৈ ভাতকেৰেলাহে আছে ভাতকেৰেলা হয়তো সিহঁতে বেয়া পায় আৰু টেঙা নেমু টেঙা বা জলকীয়া এনেকৈ আছে আৰু সেইবোৰ নাখায় কিন্তু বাকীবোৰ একোৱেই নাথাকে এতিয়া আহিলোঁ মই বাৰীলৈ কেইটামান ভাতকেৰেলা ছিঙি লৈ যাওঁ বুলি এইচপি হৈছে গোল নেমু এয়া ধুনীয়াকৈ লাগি আছে আপোনালোকে দেখিছেই কিন্তু এয়া বান্দৰে নাখায় যে সেইকাৰণে ভালকৈ আছে নহ'লে বান্দৰে খোৱাহেঁতেন ইমান দিনে এনেকৈ নাথাকেই এইটো পকিলেগৈ ভাতকেৰেলা এইটো এটা আছে বেয়া হৈ গৈছে কিছুমান ভাতকেৰেলা এইকেইটা ভাতকেৰেলা মই ছিঙি আনিলোঁ কিছুমান ভাতকেৰেলা বেয়া হৈ গৈছে পোকে ধৰিছে আৰু কিছুমান ভাল হৈ আছে নিজৰ বাৰীৰে শাক পাচলি খোৱাটো মজাই বেলেগ নহয় জানো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ কিন্তু নাপাহৰিব যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ তেন্তে